ৰাইট কাম বাদ দিয়ক ইউটিউবটো কৰক অকল নিজকে চেলিব্ৰিটি বুলি ভাবিছে নেকি আপুনি লিখিব নাজানে নেকি আপুনি অৰুণাচলতে আছে আপুনি বিদেশত নাই নহয় আপুনি ইউটিউবত কি কৰিছে So নমস্কাৰ বন্ধুসকল ওয়েলকাম বেক টু মাই ইউটিউব চেনেল এগেইন মই দেবাশিস আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো ফাৰ্স্ট অফ অল থ্যাংক ইউ সো মাচ আপোনালোকে আগৰ যেটো কিউএনএ ভিডিও আছিল সেই কিউএনএ ভিডিওত বহুত বেছি মৰম দিছে তাৰ বাবে বহুত বেছি ধন্যবাদ আৰু আপোনালোকৰ বহুতে কোৱেশ্চন আছিল মই বহুতে কোৱেশ্চন স্পিক কৰিব নোৱাৰিলো নেক্সট ভিডিওটোত আপোনালোকৰ সকলোৱে কোৱেশ্চন স্পিক কৰিবলৈ চেষ্টা কৰিম আজি এটা প্ৰেংক কল লৈ আহিছো মোৰ বন্ধুলে প্ৰেংক কল কৰিম তেওঁ ঘৰ হ'ল লখিমপুৰ আৰু থাকে অৰুণাচলত আৰু তালৈ প্ৰেংক কল কৰিম আৰু ইউটিউবৰ পৰা কিবা কাগজ আহিছে বুলি তেনেকৈ এটা প্ৰেংক কল কৰিম আৰু 1 ঘণ্টাৰ ভিতৰত তেওঁক পাবলৈ কম সো চাও তাৰ ৰেসপন্স কেনেকুৱা হয় আপোনালোকে ভিডিওটো শেষলৈকে চাব আৰু এটা ইউটিউব চেনেল আছে মই চেনেলৰ লিংকটো ডেসক্ৰিপচনত দি দিম আপোনালোকে গৈ তাক সাপোৰ্ট কৰিব আৰু সো প্ৰেংক কলটো ষ্টাৰ্ট কৰিছো নাজানো তো যদি ব্যস্ত হৈ থাকে ৰিসিভ নকৰিব চাগে ৰিং কৰিছে দাদা দাদা আপোনাৰ এটা পাৰ্চেল আহিছিলে হয় ভিটুবন মুদৈ নহয় জানো আপোনাৰ নাম আপোনাৰ এটা পাৰ্চেল আহিছিলে গুগলৰ পৰা নাজানো ইয়াত ৰেট লিখা নাই আপোনাৰ এড্ৰেছটো বিচাৰি পোৱা নাই লখিমপুৰৰ এড্ৰেছ দিছিলে আপুনি এতিয়া মই আপোনাৰ পাৰ্চেলটো দিবলৈ দিলে আপোনাৰ এড্ৰেছটো মই ভালকৈ পোৱা নাই ইয়াত পিন কোডটো খেলি মেলি দিলে আপুনি অৰ্ডাৰ বুলি নহয় এইটো অৰ্ডাৰ বুলি নহয় আপোনালৈ এটা এখন ৰিচিপ্ট আহিছে মানে আপুনি ইউটিউবাৰ নেকি मजा आया তেতিয়াহ'লে চাগে আপোনাৰ ইউটিউবৰ কিবা হেৰি আহিছে চাগে কাগজ আহিছে চাগে নাজানো এতিয়া আপোনাৰ এড্ৰেছটো মোক হোৱাটছএপ কৰি দিয়ক এইটো নাম্বাৰত হোৱাটছএপ আছে মোক হোৱাটছএপ কৰি দিয়ক এড্ৰেছটো মই এড্ৰেছটো ভালকৈ পোৱা নাই আপোনাৰ পিন কোডটো খেলি মেলি দিছে আপুনি नहीं এইটো নাম্বাৰতে হোৱাটছএপ আছে আৰু ইউটিউবত আপুনি কাম কৰে ন আগুৱাই যাওক আৰু চব ক্লিয়াৰকৈ দিব লাগে ডকুমেণ্টছ চব ক্লিয়াৰকৈ দিব লাগে তাত এতিয়া মই বিচাৰি ফুৰিছোঁ অলপ প্ৰব্লেম হৈ গৈছে মোৰ আৰু ঢেৰ পাৰ্চেল দিবলৈ আছে আৰু পাৰ্চেল বুলি নহয় আপোনাৰ এইটো এখন নটিচ আহিছে আৰু নটিচখন মই আজি দিবই লাগিব ন সেইটো নাজানো আপুনি এড্ৰেছটো চব ক্লিয়াৰ কৰি দি দিয়ক মোক এতিয়া আৰু মোক ইমানে ৰখাই আছে মই আপোনালৈ ফোন মাৰি আছোঁ ফোনটো নট ৰিচিবল কৰি থৈছে তেতিয়াহ'লে কি মই নিজে বনাই দিছোঁ নে কি আপোনাক মই সেইটো আপোনাৰ প্ৰব্লেম মোৰ চেনেলৰ কথা মই একো নাজানো মোৰ চেনেল থাকিলেহে মই জানিম সেইটো আপোনাৰ প্ৰব্লেম আপোনালৈ আহিছে কাগজখন আপুনি একচেপ্ট কৰিব লাগে আৰু এনেকুৱা আলটু ফাল্টু কেলে প্ৰশ্ন কৰি আছে আৰু এটা কথা আপোনাৰ চাইন লাগিব হয় আপোনাৰ চাইন লাগিব নহ'লে আপোনাক মই ডেলিভাৰী কৰিব নোৱাৰিম মানে আপোনাৰ চাইন লাগিবই এইটো ফ্লিপকাৰ্টৰ হেৰি নহয় এইটো আপোনাৰ গুগলৰ পৰা আহিছে ন আপোনাৰ চাইন লাগিবই ইয়াত এতিয়া কি মই কাম মোৰ নিজৰ কামেই মই আপোনাৰ অৰুণাচললৈ যাম নেকি আপোনাক পাৰ্চেলটো দিবলৈ আৰু আপুনি ইয়ালৈ আহিব লাগিব লাগিলে আপুনি কাইলৈ একচেপ্ট কৰক কিন্তু আজিৰ ভিতৰত আপুনি লখিমপুৰ গুচি আহক আমিও ইয়াত ডিউটি কৰি আছো মৌন হৈ থাকি লাভ নাই আপোনাৰ এড্ৰেছ দিয়ক আৰু আপুনি আজিৰ ভিতৰত আহক ঘৰৰ চেনেলটো আপোনাৰ নে আপোনাৰ ঘৰৰ মানুহৰ তেতিয়াহ'লে মই কৈছো যে আপুনি আহিব লাগিব চেনেলৰ অনাৰজন আহিব লাগিব আপুনি তেতিয়াহ'লে কাম বাদ দিয়ক ইউটিউবটো কৰক অকল कौन है ये लोग এইটো মই নাজানো আপুনি আহিব নে মোৰ চাকৰিটো আপুনি খাব এতিয়া কি মই বনাই দিম মোৰ আৰু বেলেগ কাম নাই कैसे कैसे लोग रहते हैं यार মই কি মোৰ ইউটিউব চেনেল আছে নেকি নে মই ইউটিউবৰ কথা কিবা জানো গুগলৰ পৰা কিবা আপোনাৰ কাগজ এখন আহিছে সেই কাগজখন আপোনাক দিবলৈ মোক দিছে মই বনাই দিবলৈ আপোনাৰ মই ঠিক আছে মই মানিছোঁ মই বনাই দিছোঁ কিন্তু আপোনাৰ নাম্বাৰটো মই ক'ত পাম আপোনাৰ নাম্বাৰটো সেই এড্ৰেছটোতে আছে গুগলৰ পৰা আহিছে সেইখনতে আপোনাৰ নাম্বাৰটো আছে
সেইটো মই এতিয়া চোৱা নাই তাকেতো ভাবি আছো বস্তুটো কেনেকে আহিছে আপুনি মোৰ লগত টাইম পাছ কৰি নাথাকিব কথা লেকচাৰ কৰি কথা বঢ়াই নাথাকিব আপুনি আপোনাৰ এড্ৰেছটো দিয়ক মই আৰু আপুনি আহক আপুনি য'তে নাথাকক লাগিলে আপুনি চাকৰি বাদ দি হ'লেও আহিব লাগিব मजा आया ঠিক আছে হোৱাটছএপত আপোনাক এড্ৰেছটো দি দিছো বাৰু মই ভালকে এড্ৰেছটো দি দিছো মোৰ ভাগত আপুনি নিজকে চেলিব্ৰিটি বুলি ভাবিছে নেকি আৰে কি চেলিব্ৰিটি এতিয়ালৈকে চেনেলত ভিডিঅ' বনাও এটা ভিউটো ভালকে ভিউছে নাপাওঁ 100-150 ভিউজ পাওঁ তেনেকে এনেই চেলিব্ৰিটি বুলি ভাবিম ন মই ন আপুনি যেনেকুৱা ৰিয়েকশ্যন কৰিছে আপুনি যেনিবা চেলিব্ৰিটিহে তেনেকুৱা ৰিয়েকশ্যন কৰিছে আপোনাক মই ক'লোঁ যে এড্ৰেছটো দিয়ক আৰু এড্ৰেছটো দিবলৈ ক'লোঁ আপুনি ক'লে হোৱাটছএপত দিম এবাৰ ক'লে এবাৰ আপুনি মুখেৰে দিছে আপুনি আপোনাৰ কি কথা ভেলুৱে নাই মানে এনেকৈ আপুনি ছ'চিয়েল মিডিয়াত কি শিকাব মানুহবোৰক আৰু আপুনি এনেকে ডেলিভাৰী দিয়ে নেকি মানুহক ইমান এনেকে কথা কৈছে কথাটো বুজি পাব লাগে মই কৈ আছো কিবা এটা আপুনি একো বুজি নাপায় যে নহয় মই আপোনাৰ কাৰণে মোৰ চাকৰিটো মই যোৱাব পৰা বিচৰা নাই গম পাই নাই মই বহুত কষ্ট কৰি এই চাকৰিটো পাইছোঁ আপোনাৰ কাৰণে মই চাকৰিটো মোৰতো একো আহিবলগীয়া এতিয়া হোৱা নাই ন মোৰতো একো হোৱাই নাই এতিয়ালৈকে চেনেল সেইটো হয় মই বুজি পাইছো কিন্তু মোৰতো একো বস্তু আহিব পোৱা নাই ন তেনেকে আৰে এঘণ্টাৰ ভিতৰত তথাপি মানুহে কি অৰুণাচলৰ পৰা এদিনটো টাইম লাগিব ন মানুহক এঘণ্টাৰ ভিতৰত কোনোবাই আপুনি- পাবলৈ নিয়ে আমাৰ আপুনি অৰুণাচলতে আছে আপুনি বিদেশত নাই নহয় অৰুণাচলৰ মোৰ কথাটো আপুনি শুনি লওক অৰুণাচলৰ পৰা লখিমপুৰ পাওঁতে কেইঘণ্টা লাগে আপুনি পিক কৰিবই লাগিব আপোনাৰ ঘৰৰ মানুহে পিক কৰিলে নহ'ব আপুনি পিক কৰিব লাগিব আপোনাৰ চাইন লাগিব এঘণ্টাৰ ভিতৰত আপুনি আহক য'তে নাথাকক ইমানকৈ কৈ থাকিব আপুনি কি আপুনি অসমীয়া কথা বুজি নাপায় নেকি আপুনি ইমান টাইম ৰখিলে আপোনাক মই তেলৰ খৰচটো দি দিম আপুনি মোক সেই কাগজটো ফালি পেলাই পেলাই দিম এতিয়া আপুনি মোক ঘোচ দিব বিচাৰিছে আপুনি কাগজটো ফালি পেলাই দিয়ক মোক নালাগে যি কাগজ আহিছে মোৰ একো নালাগে কাৰণ মই এঘণ্টাৰ ভিতৰত কেনেকে পামগে আপুনি মোক ঘোচ দিব বিচাৰিছে এতিয়া আপুনি কাগজটো ফালি পেলাই দিয়ক ন আপোনাৰ যদি ইমান টাইম এতিয়া শুনক দাদা এতিয়া চৰকাৰখন অলপ বেলেগ এতিয়া ঘোচ লোৱা আৰু ঘোচ দিয়াটো বহুত আইনগত আপোনাৰ দণ্ডনীয় হ'ব গম পায় নাই আপুনি मजा आया মইতো ঘোচ দিয়া নাই আপুনি ইমান টাইম ৰখিলে আপুনি কৈছে এক ছেকেণ্ড আপুনি কৈছে আপুনি ইমান সময় ৰ'লে ত' মই আপোনাক কিবা এটা দি দিম মানে আপুনি ঘোচ দিব মোক নহয় আপোনাক তেলৰ খৰচ দি দিম আপুনি ইমান টাইম তেলৰ খৰচ দি দিব তেলৰ খৰচ লাগিলে মোক নালাগে লাগিলে মোৰ ইউটিউব চেনেলৰ পৰা একো বস্তুৱে নালাগে মোক তেলৰ খৰচ দিয়ে আপোনাৰ তেলৰ খৰচলৈ মই আশা কৰি ইয়ালৈ মই অহা নাই পাৰ্চেল দিবলৈ म्यूजिक তথাপিতো মইতো এঘণ্টাৰ ভিতৰত আপোনাৰ তাত পাব নোৱাৰো ন আপোনাৰ পৰা বস্তুটো কাইলৈ লম বুলি কৈছো আপুনি কেলে বুজা নাই নতুবা আপুনি কৈছে এঘণ্টাৰ ভিতৰত পাই যাম মোক কি আকৌ এঘণ্টাৰ ভিতৰত পাব পাৰিম নেকি মোক কি নিজৰ হেলিকপ্টাৰ আছে নেকি মই তাত যাবলৈ যে এঘণ্টাৰ ভিতৰত পাবগৈ পাৰিম যাব লাগিব ইয়াৰ পৰা আপুনি এক ছেকেণ্ড আপুনি এতিয়া ক'লে যে আপুনি ইউটিউব কৰে ৰাইট হয় হয় আপুনি যদি ইউটিউব কৰে আপোনাৰ এখন নিজাববীয়াকৈ এখন হেলিকপ্টাৰ নাই নে এতিয়ালৈকে মোৰ ইউটিউব চেনেলটো বনাকেই নাই আৰে বিকাশে লৈছে 23 লাখ টকীয়া গাড়ী ডিম্পুৱে লৈছে থাৰ আকৌ এল্ট্ৰখন আছে আপুনি ইউটিউবত কিডাল কৰিছে আপুনি ইউটিউবত কিডাল কৰিছে তেওঁলোকক চাওক আপুনি কাক চাই ইউটিউবত আহিছিলে আপুনি সেইটোকে কওকচোন নে কাৰোবাক চাই আপুনি ইউটিউবত আহিছিলে নেকি হয় নিজে কিবা এটা কৰো বুলি আহিছিলো বেলেগ কাকো চাই পেলাই মই এইবিলাক কথা নাই ইউটিউবত তেতিয়াহ'লে আপোনাৰ বেলেগক অলপ অনুসৰণ ল'ব বেলেগে কেনেকৈ অলপ কষ্ট কৰিবলৈ শিকক আপোনাক মই ক'লোঁ যে এঘণ্টাৰ ভিতৰত কিমান টাইম লাগি যায় আপোনাক কৈছোঁ যে আপুনি এঘণ্টাৰ ভিতৰত কওক যে এইটো আপুনি ৰিচিভ কৰি লওক আৰু আপুনি সেই এঘণ্টাৰ ভিতৰত পাবলৈকে আপোনাৰ দিগদাৰ আৰু আপুনি কি কষ্ট কৰিব ইউটিউবত म्यूजिक আৰে এঘণ্টাত পাবগে পাৰি নেকি আপোনাৰ দ্বাৰা একো নহয় আজি ডিম্পু হওক বিকাশ হওক যেনেকৈ চৰ্চাত আছে আজিকালি আৰু যেনেকুৱা কাম কৰি আছে যেনেকৈ ভাল কাম কৰি আছে আপোনাৰ এঘণ্টাই আপুনি যদি মিলাব নোৱাৰে আপুনি ইউটিউবত কিডাল কৰিব বাদ দিয়ক চেনেলটো আপুনি দি দিয়ক কাৰোবাক বিকি দিয়ক সেইবুলি এঘণ্টাত মানুহ পাবগে পাৰিগে নেকি এঘণ্টাততো পাব নোৱাৰি ন আৰে মোৰ প্ৰব্লেম আছে মই ইয়াত পটকেতো মানুহক গুচি যাব নোৱাৰো ন ইয়াত মোৰ ডিউটি আছে হ'ব আপুনি বেছি লেভেল দিছে ন আপুনি নিজকে বহুত ওপৰত বুলি ভাবিছে আপুনি ডিম্পু আৰু বিকাশতকৈ ওপৰত হ'ব নোৱাৰে
আপোনাৰ কণ্টেণ্ট মই কেনেকে ভাবিলো আপোনাৰ কণ্টেণ্ট ইমান ভাল হ'বও নোৱাৰে আপোনাৰ কথাবোৰ যেনেকুৱা আপোনাৰ কণ্টেণ্ট ইমান ভাল হ'বও নোৱাৰে আৰে বেলেগৰ তলত মই কাম কৰো আৰু মই কি ভাবিম আৰু তাতকে সেইটো কাৰণে ন কোনোকে যাওঁ বুলি ক'লে কোনো গুচি যাব নোৱাৰোতো কি হ'ল বিতুপন আৰে কি হ'ব আৰু মাথা খাই আছে আপুনি কি হ'ল কামোৰ পালা নি আৰে কোন হয় কামৰ পৰা কথা কৈছা যে কামোৰ পালা নি এইটো কোৱা এই কামৰ মাথা বেয়া কৰি দিছা ন গেলা কোন হয় বাৰু কোৱাচোন বেয়া শব্দটো ব্যৱহাৰ নকৰিবা শ্বুট হৈ আছে মই দেৱাইছে কৈছো যোৰহাটৰ চৰি মুখৰ পৰা ওলাই যায় কি ক'বা এই বহুত দিন প্ৰেংক ভিডিঅ' বনোৱা নাছিলো ভাবিলো তোমালোকে প্ৰেংক কৰো এইটো এটা মাথা বহুত বেয়া কৰিলা না ইউটিউবৰ পৰা মোক কিবা আহিব টাইম হৈছে এইটো এটা প্ৰেংক কল আছিলে বেয়া নাপাবা একো নাই গম পাইছো তথাপিতো আৰু মাথাটো বেয়া হৈ যায় ন এঘণ্টাৰ ভিতৰত মানুহ পাবগে পাৰি নি তাত কি ক'ত আছে দা ডিউটিত এতিয়া মানে কামৰ পৰা অলপ ফ্ৰী হৈ পেলাই বহিছোহি আৰু অ অলপ কামোৰ দিলো আৰু বেয়া চেয়া নাপাবা আকৌ কৈছো আৰু একো নাই বাকী মোৰ ভিডিঅ' শ্বুট হৈ আছে মোৰ ছাবস্ক্ৰাইবাৰসকলক কিবা ক'বা নেকি মই ক'ব লৈছো আপোনালোকে দেৱাশীসক যিমান পাৰে সিমান ছাপোৰ্ট কৰক তাৰ চেনেলটো মানে ছাবস্ক্ৰাইব কৰি লওক বহুত মজা ভিডিঅ' দি থাকে প্ৰেংক কল ব্লগ বহুত মজা দি থাকে আগুৱাই যায় সহায় কৰক থেংক ইউ অসমীয়া মানুহে যদি অসমীয়া মানুহ সহায় নকৰে কোনে কৰিব ন ৰাইট সহায় ৰাইট কৰক ৰাইট আৰু যিমান পাৰে সিমান চ' অকণমান আপোনালোকৰ ছাপৰ্ট বিচাৰিছোঁ আৰু বিতুপনৰ এটা ইউটিউব চেনেল আছে মই চেনেলৰ লিংকটো ডেছক্ৰিপশ্যন দি দিম বাৰু বিতুপন আৰু তাকো আপোনালোকে ছাপৰ্ট কৰিব আৰু ঠিক আছে দিয়া মই তোমাক পাছত ফোন কৰি আছোঁ হা মই ভিডিঅ'টো এণ্ডিং কৰি লওঁ চ' ফ্ৰেণ্ডছ প্ৰেংক কলটো ছাকচেছফুল হ'ল আৰু আপোনালোকে প্ৰেংক কলটো চাই কেনে পালে কমেণ্ট কৰি জনাব আৰু এটা নতুন ভিডিঅ'ৰ লগত আপোনালোকক লগ পাম চ' বি ছেফ ৰাইট ছেফ